ইয়াত পিটন দিয়া হ'ব ধমক দিয়াৰ সিস্টেম নাই ডিটেনশন কেম্পত থকা বাংলাদেশীয়ে মুক্তমনেৰে ঘূৰিব নোৱাৰিব শিৱসাগৰত পুনৰ সৰব শৃংখল চলিহা ৰাজ্যত আইন শৃংখলাৰ ব্যাপক অৱনতি সমান্তৰালভাৱে দাবী ধমকি আৰু ভয় ভাবুকিৰ লগতে হিংসাই ভৰি পৰিছে নেকি সমাজ ব্যৱস্থা নে শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে আঙুলি উঠোৱাৰ অপচেষ্টা অসাধু চক্ৰৰ শৃংখল চলিহালৈ ফোনযোগে ভাবুকি অহাৰ অভিযোগ অনুসৰি সন্দেহজনক বাংলাদেশীৰ বিৰুদ্ধে মাত মতাৰ বাবে যোৰহাট ঢাকাইপট্টিৰ পৰা ফোনযোগে ভাবুকি অহাৰ কথা স্বয়ং সদৰি কৰিছে শৃংখল চলিহাই কিন্তু কিয় জাতীয়বাদ নে উগ্ৰ জাতীয়বাদ সিও এতিয়া ৰাইজৰ মাজত চৰ্চাৰ আলমত ঢাকাইপট্টিত বুলডজাৰ চলাপ লাগিব মন্তব্য কৰিছে শৃংখল চলিহাই চৰকাৰে যদি নোৱাৰে আমাক দিয়ক আমি চলাম বুলজাৰ গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থাৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে নেকি জাতীয় দল সংগঠনসমূহে যাৰ বাবে প্ৰশাসনৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন কৰি আইন হাতত তুলি লোৱাৰ হুংকাৰ শৃংখল চলিহাৰ আনহাতে শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত আছুৰ নেতৃত্বই দিয়া মন্তব্যৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণাৰ পাছত তদন্তৰ প্ৰতিবেদনত ৰাজহুৱা নকৰাকৈ কেনেকৈ পেট্ৰল পাম্পটো খোলা খালে তেওঁলোক আদালতৰ ন্যায়াধীশ নহয় গতিকে ৰায় দিব নোৱাৰে দুলিয়াজানৰ বিন সিং পেট্ৰল পাম্প পুনৰ খোল খোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ ইতিপূৰ্বে ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত ফেচবুকৰ জৰিয়তে শৃংখল চলিহাই নানা ধৰণৰ নিজা মন্তব্য প্ৰকাশ কৰি অহা ৰাইজে প্ৰত্যক্ষ কৰিছে মই লুৰিণজ্যোতি গগৈৰ লগত আছোঁ শেহতীয়া স্থিতিৰ ওপৰত জাতীয়বাদ আৰু শাসনৰ ব্যৱস্থাৰ ওপৰতো ৰাইজৰ আছে হেনচকু এতিয়া ডিটেনশন কেম্পত থকা বাংলাদেশীখিনি যদি মুক্তমনেৰে শিৱসাগৰৰ নিচিনা জেগাত ঘূৰি ফুৰিব পাৰে তাত আমাৰ আপত্তি আছে কালি ধৰিছে আৰু ধৰিব লাগে এতিয়া গুজৰাটত বুলডজাৰ চলাইছে আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে আমাৰ আপত্তি আছে তাত একেখন ভাৰততে এজেগাত চলাইছে বুলডজাৰ আমাৰ ইয়াত আকৌ পুলিচৰ গাড়ীত বহাই ঘূৰাই ফুৰাইছে তাত আমাৰ আপত্তি আছে আজি যোৰহাটৰ দৰে জেগাত ঢাকাইপট্টি হ'ল মানে কি ঢাকাৰ পৰা আহিছে সিহঁতি তাত বুলডেজাৰ চলিব লাগে তাত আৰু যদি চৰকাৰে নোৱাৰে আমাক দিয়ক আমি চলাম খালি উজনি অসমত কোনো খিলঞ্জীয়া মানুহৰ বাদে বাংলাদেশী অনা অসমীয়া কাৰো দপদপনি চলিব দিয়া নহ'ব যেতিয়ালৈকে আমি আছোঁ আৰু যোৰহাটৰ ঢাকাইপট্টিত অতি শীঘ্ৰে বুলডেজাৰ চলাব লাগে অতি শীঘ্ৰে আৰু ঢাকাইপট্টিৰ পৰা এতিয়া ফোনযোগে মোক ভাবুকি দিছে এইটো নম্বৰ মই এতিয়া ৰাজহুৱা কৰিম এই নম্বৰটো মই ৰাজহুৱা কৰি আছোঁ আৰু ইয়াৰ ওপৰতো ব্যৱস্থা অসম আৰক্ষীয়ে ল'ব লাগিব কাক চাপিবলৈ কি আছে ফোন নম্বৰটো মই এতিয়া দি দিম ফেচবুকত বিলাচী থানাৰ ল'ৰাই ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পিটন দিয়া হ'ব এইবোৰ ইয়াত ধমকি চমকি চিষ্টেম নাই পিটন দিয়া হ'ব নাই সেইটোৰ ওপৰত একো প্ৰতিক্ৰিয়া দিবলগীয়া নাই তেওঁলোকৰ এইটো সংগঠনৰ আভ্যন্তৰীণ বিষয় কিন্তু কথাটো হৈছে শংকৰজ্যোতিৰ ওপৰত ছোৱালী এজনী এলিগেশ্যন আনিছে কথাটো হৈছে কি কেছটো কোৰ্টত চলি আছে এতিয়া জাজমেণ্ট কোনে দিব জাজমেণ্ট ন্যায়ালয়ে দিব জাজমেণ্ট মই দিম নেকি বা কোনোবা ব্যক্তি বিশেষে দিব নেকি জাজমেণ্টটো কোনো ব্যক্তি বিশেষে নিদিয়ে জাজমেণ্ট ন্যায়ালয়ে দিব মোৰ ওপৰত এলিগেশ্যন আনিছিলে যে মই মানুহ এজনক থু মাৰিছোঁ বুলি মোক এৰেষ্টো কৰিছিলে জেলো হৈছিলে তাৰপিছত ন্যায়ালয়ে জাজমেণ্ট দিছে যে থু নাই মৰা হয়নে নহয় ন্যায়ালয়ে ক'ব কথাবিলাক এতিয়া আকৌ নতুন বাম উকিল ওলালে নহ'ব নহয় এতিয়া ইয়াত জাজ ঢেৰ ওলাইছে অসমত জাজ ওলালে নহ'বতো এটা ব্যৱস্থা আছে এখন সংবিধান আছে আমি সংবিধানৰ মতে আমি চলি আছোঁ কথাটো এইখিনিয়ে আমি দিছোঁ নহয় বেলেগে নিদিয়াটো বাদ দিয়ক আমি দিছোঁ নহয় সদায় পজিটিভ হ'ব লাগে মানুহ আমি দিছোঁ কথাটো এইটোৱে নিদিয়াকেইটাৰ কথানো আমি কেলৈ পাতি থাকোঁ আমি কোনে দিছে কোন খিলঞ্জীয়া হৈ মাত মাতিছে অসমৰ জনগণে দেখি আছে আমিয়ে থাকিম চিন্তা কৰিবই নালাগে বাকীবোৰৰ কথা মই কেনেকৈ ক'ম মই আমাৰটোহে ষ্টেণ্ডটো দিব পাৰিম মই মোৰ ঘৰখনৰ কথা ক'ব পাৰিম মই বেলেগৰ ঘৰৰ কথা কেনেকৈ ক'ব পাৰিম এইটো চব এখন তদন্ত কমিটি বহুৱাই হৈছিলে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কমিটিৰ প্ৰতিবেদন ৰাজহুৱা নোহোৱালৈকে আমি খুলিব নিদিওঁ এটা খুলিছে যদিও কাইলৈ ইয়াৰ বিৰুদ্ধে আমি অইলত প্ৰতিবাদ কৰিম অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰ লগত আলোচনাত বহিম